আপোনালোক সকলোকে স্বাগতম দ্য কিউৰিয়াছ আছামিজ চেনেলটোতে। আজি কোনো জ্ঞান দিবলৈ ভিডিঅ'টো বনোৱা নাই। আজি মনৰ কিছু কথা ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ। 2020ৰ মোটামুটি 9 মাহ সময় আমাৰ গ'ল। আমাৰ কিছুমান প্লেনিং থাকে। 2019ত আমি ভাবি থৈছিলোঁ যে এইটো কাম কৰিম, সেইটো কাম কৰিম, এইটো ব্যৱসায় কৰিম, এইটো কেৰিয়াৰত যাম, এই দিশত যাম বা বিয়া পাতিম। এনেকুৱা ধৰণৰ হাজাৰটা প্লেনিং থাকে। কিছুমানৰ মনত এনেকুৱা ধৰণৰ প্লেনিং থাকে, কিছুমানৰ বা নাথাকেও। প্লেনিং নাথাকিলেও, ডিটেইল প্লেনিং নাথাকিলেও সেইসকলৰ মনত এটা আশা বা আকাংক্ষা থাকে 2020ত এইটো হ'ব, এইটো কাম হ'ব, তেতিয়া ভাল হ'ব। এতিয়া ভাবা মতেতো নহ'ল। 2020টো বহুত বেয়া গ'ল। আচলতে বহুতকেইটা কাৰণত। কৰোণা ভাইৰাছটোতো মেইন হয়, এতিয়াও আমি ভুগি আছোঁ। বানপানী, সুশান্ত সিং ৰাজপুত ঢুকালে, আৰু বহুতকেইটা ফেক্টৰ আছে যিটো কাৰণে 2020টো আমাৰ কাৰণে বেয়া গ'ল। এতিয়া যোৱা সময়খিনি আমি ঘূৰাব নোৱাৰোঁ। চাওক, 2020ৰ যিটো লকডাউন পাইছিলোঁ, যথেষ্ট সময় পাইছিলোঁ। বহুতে হয়তো ভাল দিশত সময়বোৰ লগাইছে, কিছুমানে বা নভবাকৈ সময়বোৰ খেদাইছে। আজিৰ ডেটত আমি বৰ্তমানত যিখিনি কাম কৰিম তাৰ প্ৰভাৱ আমি নেক্সট ইয়াৰ পাম বা আহিবলগীয়া সময়বোৰত পাম। এতিয়া কথাটো হ'ল, মই ভাবোঁ মোৰ নিজৰ পাৰ্চনেলি মই যিবোৰ প্লেন কৰিছিলোঁ 2019ত সেইবোৰ একো ফুলফিল নহ'ল। এতিয়া মই যদি সেইটো কথাই ভাবি থাকোঁ, 2021টো ভাল নাযাব। অসমীয়াত একাষাৰ কথা আছে, ভবা কথা নহয়খিনি বাটত আছে কণা বিধি। গতিকে আমি ভবামতে কেতিয়াও নহয়। তাৰ কাৰণেও আমি মেণ্টেলি প্ৰস্তুত থাকিব লাগিব, নহ'লে কি হ'ব, আমিও ডিপ্ৰেশ্যনত যাম। অলৰেডি 2020ত বহুত ছুইচাইডৰ ঘটনা দেখিছোঁ, শুনিছোঁ। কেইমাহমান আগতে নলবাৰী বগছৰদৰ এজনী ছোৱালী ট্ৰেইনৰ আগত পৰি নিজক ছুইচাইড কৰিছিলে। সুশান্ত সিং ৰাজপুতৰ কেছটো, সেইটো যদিও বা ডিছপুট হৈ আছে ছুইচাইড হয় নে নহয়, কিন্তু জনামতে ছুইচাইড বুলিয়ে আমি জানো। 2020ত ইৰফান খান ঢুকালে। মোৰ আটাইতকৈ ফেভৰেট এক্টৰ আছিলে ইৰফান খান। ঋষি কাপুৰ ঢুকালে। 2020ত এমপ্লয়মেণ্ট, আনএমপ্লয়মেণ্ট, লগতে বানপানী আৰু আপোনাৰ বহুতকেইটা ফেক্টৰ আছে যিটো কাৰণে আমি ভাবোঁ যে 2020টো একদমেই ভাল যোৱা নাই। এতিয়া অকল সমস্যাটোৰ কথা ক'লে নহ'ব। আমি 2020ত যিখিনি কাম কৰিম বুলি ভাবিছিলোঁ, যিখিনি শক্তি আমাক লাগিছিলে কামটো কৰাৰ, সেইখিনি শক্তি আমি 2021ত বা 2020ৰ এতিয়াৰ পৰা, আজি ডেটৰ পৰা লগাব লাগিব। তাৰমানে ভাবক, যদি আপুনি আগতে 100% শক্তি প্ৰয়োগ কৰিব লাগিছিলে, তেনেহ'লে এতিয়া 200% শক্তি প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে আপোনাৰ উন্নতি হ'ব। 2020ত কৰোণা ভাইৰাছৰ কাৰণে আমাৰ ভাৰতৰ অৰ্থনীতি বা যিটো GDPৰ ডাটা ওলাইছিলে সেইটো মাইনাছত আছে, 23 আছিলে। তো অৰ্থনীতি বেয়া হ'বই, কাৰণ লকডাউনৰ সময়ত একো কাৰোকাৰ্য চলা নাই, কোম্পানীবোৰে কাম কৰিব পৰা নাই। এতিয়া চাওক, ইলেকশ্যন আহি আছে। মই সচৰাচৰ দেখি আছোঁ ছ'চিয়েল মিডিয়াত ইজনে সিজনক গালি গালাজ, কোনটো পাৰ্টি ভাল, কোনটো পাৰ্টি বেয়া, বিভিন্ন অজুহাত, বিভিন্ন কাৰণ, এইটো কাৰণে এইটো পাৰ্টি ভাল, এইটো কাৰণে এইটো পাৰ্টি বেয়া। মই সেইটো দিশত নাযাওঁ, মই কোনো পাৰ্টিৰ পক্ষও লোৱা নাই। মই যিটো দিশত আপোনালোকৰ দৃষ্টিটো আকৰ্ষণ কৰিব বিচাৰিছোঁ সেইটো হ'ল, ছ'চিয়েল মিডিয়াত গালি গালাজ পাৰি আপোনালোকে কি পায়? মানি ল'লোঁ মই এজন ব্যক্তিক ফেচবুকত গালি পাৰিলোঁ, আৰু মই যাক গালি পাৰিছোঁ তেওঁক মোৰ লগৰবোৰে মোক ছাপোৰ্ট কৰি তেওঁক আৰু গালি পাৰিলে, তাৰমানে মই জিকিলোঁ ছ'চিয়েল মিডিয়াত। মই সেইজন মানুহক ট্ৰল কৰিলোঁ, সেইজন মানুহ হাৰিলে। তেওঁ মেছেজ কৰা বন্ধ কৰিলে বা কমেণ্ট কৰা বন্ধ কৰিলে। এতিয়া মোৰ এটা ভাৱ আহিব যে মই ছ'চিয়েল মিডিয়াত জিকিলোঁ। আচলতে মই জিকিছোঁ নাই, সেই মানুহজনৰ মনটোতো মই জিন কৰিব পৰা নাই, সেই মানুহৰ মনটোতো মই জয় কৰিব পৰা নাই। এনেকৈ গালি গালাজ পাৰি ছ'চিয়েল মিডিয়াত ডিবেট কৰি, ট্ৰল কৰি কোনেও কাকো জিনিব নোৱাৰে। মন জিনিবলৈ হ'লে হৃদয়ৰে কাম কৰিব লাগিব, বিবেকেৰে কাম কৰিব লাগিব। চাওক, মই কোনো পাৰ্টিপক্ষ লোৱা নাই। আপোনালোকে গোটেইবোৰে জানে কোনটো পাৰ্টি ভাল, কোনটো পাৰ্টি বেয়া। সেইটো আমি মানুহবোৰ হ'ল বিবেক থকা মানুহ, মগজু থকা মানুহ। আমি নিজে যেতিয়া জাজ কৰি চাম, নিজে যেতিয়া ভাবি চাম, আমি নিজে বুজি পাম কোনটো পাৰ্টি হৃদয়ৰে কাম কৰি আছে, কোনটো পাৰ্টি ভাল উদ্দেশ্য লৈ কাম কৰি আছে, কোনটো পাৰ্টি কি উদ্দেশ্য লৈ কাম কৰি আছে। সেই বিষয়ে
মই যিবোৰ কথা ক'লোঁ তাৰ অকল সমস্যাটোৱে মই নকওঁ, সমাধান হিচাপে মই কেইটামান বিষয়বস্তু বিচাৰি পাইছোঁ। যেনেকৈ ধৰক আপোনাৰ অকল সমস্যাটোৰ কথাই আলোচনা কৰিলে নহ'ব, আমি সমস্যাটোতকৈ বেছি সমাধানটোৰ ওপৰত বেছিকৈ মনোযোগ দিব লাগিব, গুৰুত্ব দিব লাগিব, সমাধান বিচাৰিব লাগিব। সেইবাবেইতো আমি মানুহ। যদি আমিয়ে সমাধান বিচাৰিব নোৱাৰোঁ, কোনে বিচাৰিব? চাওক, পৃথিৱীত যিমানেই সমস্যা আহিছে, যিমানেই অবষ্টেকল আহিছে, সংগ্ৰাম আহিছে, মানুহে ভালদৰে সমাধান কৰিব পাৰিছে, টেকেল কৰি গৈছে, জিনি গৈছে আৰু এতিয়ালৈ জিনি আহিছে। মই আশাবাদী মানুহে এতিয়াও এই ডাঙৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব। আমি সমাধানটোৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত। সমস্যাটোতো আছেই, সেইটো জানোৱেই, আমি সমাধানটোতো গুৰুত্ব দিব লাগিব। নেক্সট যিটো কথা সেইটো হ'ল আমি 2020ত যিখিনি কষ্ট কৰিব লাগিছিলে সেই একেখিনি কষ্ট 200% শক্তিৰে 2021তো কৰিব লাগিব এতিয়াৰ পৰা। তেতিয়াহে আমাৰ অৰ্থনীতি, ৰাজনীতি, সমাজ নীতি গোটেইবোৰ সমাধান হ'ব। শেষত প্ৰতিজনলৈ মোৰ এটা অনুৰোধ, এটা ডাঙৰ সমস্যাৰ সৈতে আমি যুঁজি আছোঁ, ইজনে সিজনক সহায় কৰক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মানুহ হিচাপে প্ৰতিজনে প্ৰতিজনক ভাল পাব শিকক।